फैगौ 12 तारिख जुनाव जिहेतु जोंहा बड'लेण्डनि गिबि मुंख्लं मानगोनां सुजित नार्जारिनि जोङो बेवहाय बाथिपारा मख्रापारायाव मोनसे अरायथा गोसोखाङारि पार्ट बानायनाय जादों आरो बे पार्टआव जोङो मानगोनां सुजित नार्जारिनि प्रथम शहीदनि थाखाय जों मुर्ति बानायदों बेनि थाखाय जोङो 12 तारिखआव बेखौ अपेनिं खालामगोन बेनि थाखायनो बे अपेनिंआव आं बयखौबो रायजो राजा आरो जोंनि एक्स लिडार एक्स प्रेसिडेन्ट एबसुनि एक्स वार्कार सेक्रेटारि गासिखौबो माबा खावलायबाय जाहाथे बयबो फैनानै पार्टिसिपेट खालामो ओइदिनखालि समाया जाहैबाय 7:30 जोङो गेटखौ अपेनिं खालामगोन 8टायाव जोङो एबसुनि मानगोनां प्रेसिडेन्ट खोरोमदाव औवारिया फ्लेग हस्टिं खालामगोन आरो 8:30 बाजियाव जोंहा मानगोनां चिफ बिटिसिनि हाग्रामा महिलारि बिथाङा जोंनि मुर्तिखौ सुजित नार्जारिनि मुर्तिखौ अपेनिं खालामगोन बेनिखायनो आं बयखौबो खावलायबाय ओइदिनखालि जोङो बयबो दोलै नोगोरै जिहेतु बड'लेण्ड मुभमेन्टनि गिबिसिन मुंख्लं बे मुंख्लं सानाव आरो सुजित नार्जारिखौ मान सन्मान होनो थाखाय आं बयखौबो खावलायनाय जाबाय আৰু মই আমি একেলগে যিহেতু 1987 12 জুনত 12 জুনত আমাৰ প্ৰথম শ্বহীদ বডোলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰি ডাঙৰীয়াৰ যিটো আমি বহুত বছৰ কৰিব পোৱা নাছিলে এই বছৰত আমি আমাৰ বাটিপাৰা মকৰাপাৰা গাঁৱত আমাৰ সুজিত নাৰ্জাৰিৰ এটা জীৱনৰ কাৰণে আমি এটা মূৰ্তি বনাইছোঁ এইটো উদ্বোধন কৰাৰ কাৰণে আমি যেহেতু আমাৰ মাৰ্টিয়াৰ্ছ ডে হিচাপে 12 জুনত আমি কৰি আছোঁ এই মাৰ্টিয়াৰ্ছ ডে দিনতে আমি মাননীয় সুজিত নাৰ্জাৰিৰ মূৰ্তিটো উদ্বোধন কৰিব আৰু উদ্বোধন কৰিব আমাৰ মাননীয় বিটিচি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতে 8:30 বজাত আহি ইয়াত উদ্বোধন কৰিব ইয়াৰ লগতে আমি লাইভ স্কেচ এটা কিতাপ লিখিছোঁ এইটো সেইদিনাই উদ্বোধন কৰিব ইয়াৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ যেহেতু বডোলেণ্ড মুভমেণ্টৰ শ্বহীদ প্ৰথম শ্বহীদ সেইকাৰণে মই সকলো ছিনিয়ৰ ৱাৰ্কাৰ ছিনিয়ৰ এফচি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলো কৰ্মী ভলণ্টিয়াৰ ফ'ৰ্চ এক্স BLT সকলোকে মই অনুৰোধ কৰিছোঁ যেন সেইদিনা ৰাতিপুৱা 7:30 বজাত আহি যেন আমি 7:30 বজাতে আমি গেটটো উদ্বোধন কৰিম আৰু 8টা বজাত আমাৰ এফচুৰ সভাপতি তেখেত খৰমদাও ৱাৰিয়ে ফ্লেগ হোষ্টিং কৰিব আৰু 8:30 বজাত আমাৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মূৰ্তিটো উদ্বোধন কৰিব ইয়াৰ কাৰণে মই সকলোকে অনুৰোধ কৰিব বিচাৰোঁ সেইদিনা যেন চবে আহি আমাৰ যিহেতু প্ৰথম শ্বহীদ ইয়াত সকলোৱে যেন মান সন্মান দিয়ে ইয়াৰ কাৰণে মই সকলোকে অহাৰ কাৰণে আহ্বান কৰিছোঁ এইটো পাৰ্ট হ'ব আমি বনাই আছোঁ আকৌ বনাম ক'ত ক'ত আধৰুৱা আছে এইটো আমি এক্সপাৰ্ট মানুহ লৈ আমি এইটো কৰাৰ কাৰণে চিন্তা চৰ্চা হৈছে আৰু কামটো চলি থাকিব ইয়াৰ কাৰণে যি দৰকাৰ এইটো বিটিচি চৰকাৰৰ পৰা আমি টকা পইচা ধাৰ্য কৰা হ'ব